বহুত ভাল লাগিছে আৰু আকৌ এবাৰ ৰাইজৰ ওচৰত যাব পাম তাকে মনটো পুৰা উৎফুল্লিত হৈ আছে আৰু যে নহওক আমাৰ বিনামণি থিয়েটাৰ 51 বছৰ হ'ল আৰু প্ৰতি বছৰ আমি যিটো ৰাইজৰ মৰম পাইছোঁ বহুত সঁহাৰি পাইছোঁ খুব ভাল লাগে আৰু এইবাৰো আমি আগৰ দৰে আমি আগবাঢ়ি যাম ৰাইজৰ মৰম বিচাৰি যাম আৰু নাটক খুব ধুনীয়া ধুনীয়া নাটক আছে এইবাৰ আকৌ এবাৰ যিবিলাক আমাৰ আগতে মই যেতিয়া প্ৰথম বিনামণি থিয়েটাৰ ভৰি দিছিলোঁ আৰু জন্ম এইখন থিয়েটাৰতে মোৰ আৰু আমাৰ পুতুদা অৰ্থাৎ আমাৰ প্ৰণৱ বৰ্মন ডাঙৰীয়া প্ৰযোজক তেখেতে মোক সুবিধাকণ দিছিলে কিন্তু আকৌ এবাৰ মই এইবছৰ ইয়াতে আহিলোঁ আৰু মোৰ ঘৰৰ থিয়েটাৰ আৰু এবাৰ আকৌ এবাৰ লৈছোঁ আমাৰ যিখনে ৰাইজে চাবৰ কাৰণে এনি টাইম হাহাকাৰ কৰি থাকে একদম ৰাইজৰ মৰমৰ এখন নাটক পাগলা মামা আমি আকৌ এবাৰ ৰাইজৰ ওচৰলৈ নিবৰ কাৰণে সাজু হৈছোঁ বেলেগ ৰূপত খুব ভাল পাব এখন সকলোৱে বহি কিনে চাব পৰা নাটক আমাৰ তাতে কোনো হেৰি নাই খুব ভাল পাব পাগলা মামা আকৌ আহি আছে আকৌ সকলোৱে য'ত নেকি তিনচুত লাগি আমাৰ হৈছিলে আকৌ এবাৰ আমি যাম ৰাইজৰ ওচৰত খুব ভাল লাগিব আপোনালোকে চাবৰ কাৰণে ৰেডি থাকক আমি যাবৰ কাৰণে ৰেডি হৈ আছোঁ আৰু অসমবাসী ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ আমাৰ যাতে 9 মাহ দিনটো পুৰা ভালে ভালে যায় আৰু আপোনালোকে যাতে আকোৱালি লৈ তাকে কামনা কৰিছোঁ আৰু অসমবাসী ৰাইজক ধুনীয়াকৈ জ্ঞাপন কৰিছোঁ আমাক বিনামূলীয়া থিয়েটাৰ ইমানখিনি আগবঢ়াই নিয়াৰ কাৰণে আচলতে যোৱা বছৰটো খুবেই ভাল হৈছে আমাৰ আৰু এইবাৰ আৰু বেছি ভাল হ'ব কাৰণ কি আমাৰ জনপ্ৰিয় অভিনেতা কৌতুক অভিনেতা বিপুল ৰাভা আছে ৰাজীৱ দাস মুন্না আছে আমাৰ হিৰো বিশ্বজিৎ গগৈ আছে গোটেইখিনিয়ে যিখিনি আমাৰ কলা কৌশলী বহুত ভাল যোৱাবাৰতকৈ বহুত ভাল যোৱাবাৰো বহুত ভাল আছিলে আৰু এইবাৰো ভাল সেইমতে মই স্ক্ৰিপ্ট লৈছোঁ মানে কি স্ক্ৰিপ্টটো অনুযায়ী আমি এক্টৰ তেনেকৈ বাছি লৈছোঁ শিল্পী তেনেকৈ বাছি লৈছোঁ আৰু খুবেই ভাল হ'ব মই বহুত আশাবাদী এইবাৰ বিশেষকৈ এটা কথাই ক'ম বিনামণি থিয়েটাৰৰ নাটক ভাল হয় সেইটো ৰাইজে কয় ৰাইজৰ পৰা সেই হেৰিখিনি পাওঁ সঁচা অৰ্থত তাৰমানে নাটক দেখাবৰ কাৰণে নাটক চাবৰ কাৰণে বিনামণি থিয়েটাৰত আহক নাটকৰ নামত ভেলকিবাজি নহয় নাটক এখনে তাৰমানে উপাদান হিচাপে যিখিনি বিষয়বস্তু বিচাৰে সেই বিষয়বস্তুলৈ সমাজ এখন সংস্কাৰ কৰাৰ কাৰণে যিখিনি প্ৰয়োজন বোধ হয় তেনেকুৱা ধৰণৰ নাটক লোৱা হয় সস্তীয়া নাটক লোৱা নহয় নাটকৰ হেৰিত ভেলকিবাজি চাব যাব নালাগে নাটকে দেখিবলৈ পাব বিনামণি থিয়েটাৰত সেয়া প্ৰস্তুতি ভাল যোৱা বৰ্ষতো কিন্তু দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰা দেখা গৈছিল যোৱা বৰ্ষ ভাল হৈছে যোৱা বৰ্ষ বুলি নহয় মই ক'লোঁ নহয় বিনামণি থিয়েটাৰৰ প্ৰতিবৰ্ষতে নাটকত গুৰুত্ব দিয়া হয় বিশেষকৈ কাৰিকৰী দিশত যিখিনি লাগে ব্যৱস্থা কৰা হয় কিন্তু নাটকৰ বিশেষকৈ মানুহে চাই নাটকখন চাই আমোদ পাব লাগিব মানুহে কিবা এটা শিকিব লাগিব সেই বস্তুটোৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু যোৱা বছৰো 3খন নাটক আদৰি লৈছে তাৰ মাজত মিলনমালাখনটো বহুত আদৰি লৈছে মানুহৰ মাজত ভাল হৈছে দুটাকৈ দৰ্শনী কৰিবলগীয়াও হৈছে গতিকে এইবাৰো 3খন নাটক লোৱা হৈছে নৱৰত্ন পাটোৱাৰীৰ যুদ্ধভূমিৰ যোদ্ধা ধ্ৰুৱজ্যোতি শৰ্মাৰ পাগলা মামা আৰু জিতেন শৰ্মা ছাৰৰ তেজ লগা ঘৰ এই 3খন নাটক লৈছে আশা কৰোঁ 3খন নাটকে 3টা সোৱাদ পাব নাটক আমাৰ 3খনো খুবেই ভাল এইবাৰ মই প্ৰথমবাৰৰ বাবে বিনামণিত আহিছোঁ যোৱা বছৰ খুব ভাল ৰিজাল্ট শুনিছোঁ আৰু পুতুদায়ো কৈছে মই নিজৰ নাটক চাইছোঁ যোৱা বছৰ ভাল এই বছৰো ভাল হ'ব বুলি আৰু আশা কৰিছোঁ পুতুদাই মোক ইয়াত বিনামণি থিয়েটাৰত অভিনয়ন কৰিবলৈ সুবিধা দিয়াৰ বাবে তেখেতক বহুত বহুত ধন্যবাদ দিছোঁ আৰু সকলোৱে যাতে আমাৰ বিনামণি থিয়েটাৰক আগন্তুক আহি থকা বৰ্ষত আঁকোৱালি লয় সেইটোৱে তেখেতসকলৰ পৰা অসমৰ ৰাইজৰ পৰা মই মৰম আৰু শ্ৰদ্ধা বিনাপানী থিয়েটাৰত দৰ্শকে নাটক চাব আহে বুলি শুনি আছিলোঁ নিজেও চাইছোঁ বহুত বছৰ আৰু যিহেতুকে মোৰ বয়সতকৈ বেছি বয়সৰ থিয়েটাৰ 51 বছৰত ভৰি দিছে সৰুৰ পৰা চাই আহিছোঁ আৰু বিনাপানী থিয়েটাৰত নাটক কৰিম বুলি আহিছোঁ আগৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিম আৰু প্ৰযোজক মহোদয় জনাইছে 3জন নাট্যকাৰৰ 3খন ভিন্নধৰ্মী নাটক আমাৰ লোৱা হৈছে সমূহ অসমবাসীক নুপুৰৰ জৰিয়তে আমি বিনাপানী থিয়েটাৰৰ প্ৰেক্ষাগৃহলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আমাক আশীৰ্বাদ দিব মৰম দিব আমাৰ প্ৰেক্ষাগৃহলৈ আহি লগতে নুপুৰৰ সমূহ পৰিয়ালক আন্তৰিক ধন্যবাদ জনাইছোঁ মই বিনাপানী থিয়েটাৰত এইবাৰ প্ৰথম আহিছোঁ 51 বছৰত ভৰি দিলে ভাবিছোঁ এইবাৰ আমাৰ নাট্য দলটি যথেষ্ট ভাল অভিনেতা আছে অভিনেত্ৰী গোট খাইছে গতিকে নিশ্চয় ভাল পদক্ষেপেৰে আগবাঢ়িব সকলোৱে প্ৰাণ ঢালি অভিনয় কৰিব নাটক ভাল পাব আৰু ৰাইজে নাটক চাবলৈ আহিব আমাকো আশীৰ্বাদ দিব মৰম দিব